নমস্কাৰ সকলোকে মোৰ অন্যটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। আহক আজি বনাও নাৰিকলৰ লাৰু। কাৰণ বিহুলৈ 2টা দিনহে বাকি আছে, সেইকাৰণে ভাবিলো নাৰিকলৰ লাৰু কিটা মই আগতীয়াকৈ বনাই লওঁ। আৰু আপোনালোকে বাৰু বনালে নে নাই জনাব এবাৰ। প্ৰথমতে মই নাৰিকল কিটা ধুনীয়াকৈ ৰুকনিখনে ৰুকি লম। নাৰিকলৰ যিটো ওপৰ অংশটো মই ধুনীয়াকৈ চাফা কৰি ধুই লৈছো, তেতিয়া মানে ৰুকাৰ সময়ত সেই ওপৰত লেতেৰাবোৰ মানে নাৰিকলত নপৰে। লগতে মোৰ ফালৰ পৰা আগতীয়াকৈ অসমীয়া বাপতি সাহোন ভোগালী বিহুত আপোনাক আৰু আপোনাৰ পৰিয়ালৰ সকলোকে শুভকামনা জনালো। আৰু নতুন বছৰটো যাতে সুখ শান্তিৰে পাৰ কৰে তাৰে কামনা কৰিলো। আৰু বিহু বুলি কোনে কোনে লাৰু পিঠা বনাইছে বাৰু জনাব দেই, বা জনাবলৈ নাপাহৰিব। এয়া মই ধুনীয়াকৈ একদম নাৰিকলকেইটা ৰুকি ল'লো, একদম চকচকীয়া বগা নাৰিকলৰ লাৰু বনাম আজি। তাকে ভাবিলো ভিডিঅ'টো আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। এতিয়া মই গোটেইখিনি নাৰিকল ৰুকি লোৱা হ'ল। নাৰিকলৰ লাৰুটো মানে বিহু আহিলে মই প্ৰায়ে বনাওঁৱে। আগতে মই তেনেকৈ ভিডিঅ' শ্বেয়াৰ কৰা নাছিলোঁ, গতিকে ভাবিলোঁ আজি ভিডিঅ'টো শ্বেয়াৰে কৰি দিওঁ। যিসকলে নাজানে তেওঁলোকৰ কাৰণে যাতে অকণমান সুবিধা হয়। আৰু এতিয়া মই কি কৰিছোঁ, কফি কাপটোৰে ধুনীয়াকৈ এটা জোখ লৈ লৈছোঁ। কফি কাপটোৰে মোৰ একদম 2 কাপ ওলাইছে নাৰিকল। কফি কাপটোৰে 2 কাপ নাৰিকল ওলাইছে আৰু 2 কাপ নাৰিকলত মই 1.5 কাপ চেনি দিছোঁ। চেনিখিনি মই মিক্সিতে ধুনীয়াকৈ গুড়ি কৰি লৈছোঁ। গুড়ি কৰি ল'লে মানে লগত লাৰুকেইটা বনাব পাৰি। আৰু চেনিখিনি যদি গুড়ি নকৰাকৈ বনায় তেতিয়াহ'লে আধা ঘণ্টামান ৰাখি থ'ব লাগিব। চেনিখিনি মানে গলি যোৱাৰ পাছতে ধুনীয়াকৈ লাৰুকেইটা বনাব পাৰিব। এতিয়া মই ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। লোৱাৰ পাছতে এখন কেৰাহী পাতি দিছোঁ। কেৰাহীটো অকণমান গৰম হোৱাৰ পাছতে এতিয়া যিখিনি নাৰিকলৰ মিশ্ৰণ সেইখিনি মই দি দিছোঁ। এতিয়া এইখিনি ভাজি থাকিব লাগিব অলপ সময়ৰ কাৰণে। এতিয়া অকণমান ইয়াতে দি দিছোঁ মই ইলাচি গুড়ি দিছোঁ। ইলাচি গুড়িটো অপশ্যনেল হয়, তো আপুনি যদি ভাল পায় দিব, যদি ভাল নাপায় দিব নালাগে। মই ভাল পাওঁ কাৰণে মই দি দিছোঁ সোৱাদটোৰ কাৰণে। আৰু ইলাচি গুড়িকণ দিলে কিন্তু খাবলৈ খুব ধুনীয়া হয়, মানে টেষ্ট এটা আহে। এতিয়া ধুনীয়াকৈ নাৰিকলখিনি একদম গোটা হোৱালৈকে আঠা এটা উলিওৱালৈকে ধুনীয়াকৈ ভাজি ল'লোঁ। এতিয়া মই দিছোঁ সৰু হেতাখনেৰে 2 হেতা মই এভৰিডে গাখীৰ পাউডাৰ 2 হেতা দিছোঁ। আৰু এই গাখীৰ পাউডাৰটো দিলে মানে টেষ্টটো মানে বহুত ধুনীয়া হয়। এতিয়া একদম লাৰু বনাব পৰা হৈ গৈছে ধুনীয়াকৈ। পাউডাৰ গাখীৰটো যিকোনো পাউডাৰ গাখীৰো দিব পাৰে, আপুনি এভৰিডেও দিব পাৰে, আমুলও দিব পাৰে, যিকোনো দিব পাৰে, আপোনাৰ ইচ্ছা অনুসৰি দিব পাৰে। আৰু এতিয়া মোৰ ধুনীয়াকৈ লাৰুকেইটা বান্ধিব পৰা অৱস্থাত হৈ গৈছে। এয়া নাৰিকলৰ লাৰুকেইটা প্ৰথমতে বনোৱা সময়ত অকণমান ঢিলা হৈ থাকে। যেতিয়া লাহে লাহে ঠাণ্ডা হৈ আহিব, ঠাণ্ডা হোৱাৰ পাছতে মানে ধুনীয়া টান হৈ আহিব লাৰুকেইটা আৰু খুব ধুনীয়া হয়। মিছিকৈ মইনা নাহিবা, ঘপকৈ মৰম বাঢ়ি যায়, ঘপকৈ মৰম বাঢ়ি গ'লে ঘপকৈ চুমা দিবলৈ মন যায়। মিছিকৈ মইনা নাহিবা, ঘপকৈ মৰম বাঢ়ি যায়, ঘপকৈ মৰম বাঢ়ি গ'লে ঘপকৈ চুমা দিবলৈ মন যায়। যিহে তোমাৰ চেহেৰা চিনেমা দে নায়িকা, মৰম লগাই লগাই কৰি দিছা পগলা। পটককৈ মইনা হ'ব কিবা ভুল, ওচৰ চাপি নাহিবা, ওচৰ চাপি নাহিবা। নাৰিকলৰ লাৰুকেইটা এটা এটাকৈ ধুনীয়াকৈ বনাই লোৱা হৈ গৈছে। আৰু শব্দটো শুনিছেনে, কি ধুনীয়া একদম টান হৈ গৈছে ঠাণ্ডা হোৱাৰ পাছতে। আৰু যিটো ইলাচি গুড়ি দিছোঁ ন, ইলাচি গুড়িটো একদম ফ্লেভাৰটো কি ধুনীয়া লাগিছে নহয়। আৰু আজিৰ ভিডিঅ'টো মোৰ ইমানেই আছিল। আপোনালোকে বাৰু ভিডিঅ'টো চাই কেনে পালে এবাৰ নিশ্চয় জনাব। তেন্তে আজিলৈ আহিলোঁ, নমস্কাৰ।